ওই তোৰ কিন্তু সেইদিনাখন বাৰ্থডে পাৰ্টিটো তামাম লাগিছে দেই। এনেকুৱা বাৰ্থডে পাৰ্টি মই কেতিয়াও খাই পোৱা নাছিলো জানো। মোৰ বাৰ্থডে পাৰ্টি যে তেনেকুৱাই পাতে জানো। আৰু মই যে ঘৰৰ একমাত্ৰ ছোৱালী, সেইবাবে আৰু ডাঙৰকৈ পাতে। আৰু তহঁতে এইবাৰহে গৈছ, নেক্সট বাৰ আকৌ যাবি নহয়, তেতিয়া গম পাবি নহয় কিমান ডাঙৰকৈ পাতে। আৰু হেৰি নহয়, এতিয়া বাৰ্থডে পাৰ্টিৰ কথা বাদ দে, সৰস্বতী পূজাত কি পিন্ধিবিনো? তাকেহে তোৰতো কিমান কাপোৰ আছে ন মাৰ, আৰু তোৰ নিজাকো কিমান কাপোৰ আছে। মোৰ এযোৰ কাপোৰে নাই জানো। মই নাযামেই কিজানি সৰস্বতী পূজালৈ এবাৰ। তোৰ লগত যে কি হ'ব নহয়, তোৰ এনেই হ'লে কাপোৰ নাই সময় তয়ে ভাল কাপোৰযোৰ পিন্ধি আহ। কাপোৰ নাই যদি মোৰ পৰাই এযোৰ লৈ যাবি আকৌ। সৰস্বতী পূজালৈ নহাকৈ নাথাকিবি। এই বছৰৰ মূৰত এবাৰ সৰস্বতী পূজা আহে, আৰু তোৰ বয়ফ্ৰেণ্ডৰ লগত ফুৰিবলৈ নাযাওঁ নেকি? মইতো পাহৰি গৈছিলোঁ। বয়ফ্ৰেণ্ডে যে মোক কিমান দিন আগতে কৈয়ে থৈ দিছে জানো, সৰস্বতী পূজাৰ দিনা হেনো তাৰ লগত ফুৰিবলৈ যাব লাগিব, আহিব লাগিব পাই। মই পাহৰি আছিলোঁ, তই যে মনত কৰি দিছোঁ। পিছে সৰস্বতী পূজা কোনদিনানো? হ'ব দেই, নজনা ভাও ধৰিব নালাগে। বয়ফ্ৰেণ্ডৰ লগত ফুৰিবলৈ প্লেন কৰি থৈছ, এতিয়া সৰস্বতী পূজা কোনদিনা তাকো পাহৰিছ। কাইলৈ নহয় জানো সৰস্বতী পূজা? মই হ'লে আহিম পাই, আৰু ময়ো বয়ফ্ৰেণ্ডৰ লগত ফুৰিবলৈ যাম। ঐ তহঁত দুটা ইয়াতে কি কৰি আছ ন স্কুলৰ সন্মুখত? ইমলি তই আহিলি ভালে হ'ল। সৰস্বতী পূজাৰ কথা পাতিছিলোঁ আকৌ। তই কি পিন্ধি আহিবি ন সৰস্বতী পূজাত? আৰু বয়ফ্ৰেণ্ডৰ লগত ফুৰিবলৈ নাযাওঁ নি? কি যে কথা শব্দ নহয়। সৰস্বতী পূজাৰ দিনা যদি বয়ফ্ৰেণ্ডৰ লগত ফুৰিবলৈ নাযাওঁ নহয় মই, এখন সৰস্বতী পূজাই নহ'ব, গম পাইছ? হয় দিয়া ইমলি, তুমি ঠিকেই কৈছা। তুমি যদি ফুৰিবলৈ নোযোৱা এইবাৰ সৰস্বতী পূজাই নহ'ব। পিছে কলৈ যাবা নো এইবাৰ? বয়ফ্ৰেণ্ডে কৈছে এখন ডাঙৰ ৰেষ্টুৰেণ্ট খুলিছে বোলে নতুনকৈ, তালৈকে নিম বুলি কৈছে। চাওঁ ৰ'বাচোন কি কৰোঁ, সময়ত হ'ব আৰু সেইটো। মোৰহে ফুটা কপালখন পাই। বয়ফ্ৰেণ্ডৰ একো এটাই নাই, খোজকাঢ়ি যাব লাগিব ক'ৰবালৈ গ'লে। আৰু তোৰ বৰ ভাল দে, আৰু বাইকো আছে, আৰু ইমান ডাঙৰ ৰেষ্টুৰেণ্টত নিবলৈ বিচাৰিছে তোৰ বৰ কপাল ভালো। হয় দে, সেইবাবেতো মই প্ৰতিবাৰে ফুৰিবলৈ যাওঁ, ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত খাবলৈ যাওঁ। নহ'লে আৰু এনেই যাব পাৰি দে, পইচা থাকিলেহে যাব পাৰি। আৰু আজিকালি এনেই পইচা নহ'লে কিহৰনো বয়ফ্ৰেণ্ড? পইচা থকা বয়ফ্ৰেণ্ড ল'ব লাগে। তহঁতবোৰেনো কি আল্টু ফাল্টু মানুহৰ লগত লাগি থকা, পইচা থকা বয়ফ্ৰেণ্ড ফচাই ল'বি আকৌ। হ'ব দিয়া ইমলি, পইচা ডাঙৰ বস্তু নহয় নহয়। মই যাওঁ, তহঁতবোৰ থাকি ইমলি, ময়ো যাওঁ দিয়া। যোৱা। পাখি, তোৰ কাপোৰযোৰ বৰ ধুনীয়া লাগিছে। ক'ৰ পৰা লৈছিলি? আমাৰ নহয় মামীৰ পৰা আনিছোঁ সৰস্বতী পূজাত পিন্ধিবলৈ। হয় দেই, আমাৰো ঘৰত এযোৰো ভাল কাপোৰ নাই জানো, সেইবাবে ময়ো মামীৰ পৰাই লৈ আহিছোঁ এযোৰ কাপোৰ। পিংকি, মই হ'লে সেয়া কৰি বয়ফ্ৰেণ্ডৰ লগত ফুৰিবলৈ যাম দেই। তই থাকিবি ইয়াত অকলে অকলে, মই তোৰ লগত থাকিবলৈ সময় নাই। হ'ব দে, মই কিবা ইয়াত থাকিম নেকি? ময়ো বয়ফ্ৰেণ্ডৰ লগত ফুৰিবলৈ যাম। মইতো কিবা তোৰ মোৰ লগত থাকিবলৈ কোৱা নাই। হ'ব দে। চাচোন চা, সেয়া পিংকি আৰু ইমলি ইমান ধুনীয়া কাপোৰ পিন্ধি আহিছে। পাখি, সিহঁতৰ ফালে নাচাবা আকৌ। সিহঁতে ভাবিব সকলোৱে সিহঁতৰ ফালে চাইছে, আৰু সিহঁতৰ কথা বেলেগ। সিহঁতে বয়ফ্ৰেণ্ডৰ লগত ফুৰিবলৈ যাব, সেইবাবে ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি আহিছে। আমিতো কিবা বয়ফ্ৰেণ্ডৰ লগত ফুৰিবলৈ নাযাওঁ নহয়। পাখি, আমি ইয়াৰ পৰা যাওঁ ব'লা, নহ'লে সিহঁতে আমাৰ আগতে বেছি লেবেল দি থাকিব নহ'লে। ব'লা তেন্তে। হেল্ল', নাই, এই সৰস্বতী পূজা মণ্ডপতে আছোঁ। তুমি আহিলা নেকি? ৰ'বা, গৈ আছোঁ। ৰিমলি, মই আহিলোঁ দেই, তুমি থাকা ইয়াত। মই গৈ আছোঁ, যোৱা, তুমি যোৱা। এইজনী মানে তেতিয়াই ফোন কৰিছিলে, এতিয়ালৈকে দেখা দেখি নাই। আৰু এজনী গাৰ্লফ্ৰেণ্ডে ৰৈ আছে তাত। এইজনী কিবাকৈ পালাটো মাৰি থৈ আহিব পাৰিলে সেইজনীৰ লগত যাব পাৰিলোঁ হয়। তেতিয়া 11 বাজিলে। এইজনীক পুৰা আনোতেই 12 বাজিব, আৰু সেইজনী কেতিয়া নিম বাৰু? সেইজনীয়ে ফোনৰ ওপৰত ফোনটো কৰি আছে। ফোনটো অফ কৰি থৈছোঁ যেনিবা, ৰক্ষা আৰু যাম ৰ'বা ৰিমলি। অথনিৰ পৰা যে ইয়াতে ৰৈ আছোঁ, সেইটো গম পাইছিলা তুমি? ইমান লেট কৰিলা যে, কি কৰিছিলা ভিতৰত তুমি? এতিয়া আৰু খং কৰিব নালাগে, ব'লাচোন ইয়াৰ পৰা। যাবলৈতো আহিছোঁ ন, তোমাক সুধিছোঁ ভিতৰত কি কৰিছিলা? আৰু কোনোবা বয়ফ্ৰেণ্ডৰ লগত চুপতি মাৰি নাছিলাতো? তুমি মানে কথাৰ ওপৰত কথা বঢ়াই গৈ আছা দেই। আগতে কোৱা, যাবানে নোযোৱা? নোযোৱা যদি মই ভিতৰলৈ যাগৈ। অ'কে ব'লা, মই কথাটোহে সুধিছিলোঁ। ৰিমলি, তোমাক যে কৈছিলোঁ এখন নতুন ৰেষ্টুৰেণ্ট খোলা বুলি, এইখনেই চোৱাচোন, ভাল লাগে ন, ইমান ধুনীয়া। ভালতো লাগে, পিছে ইয়াত কি কি খাবলৈ পামনো? চিকেন বিৰিয়ানী কিবা কিবি এইবোৰ পামনে? ৰিমলি, ৰেষ্টুৰেণ্টখন নতুনকৈ খুলিছে, আজি আৰম্ভ কৰিছেহে মাত্ৰ। ইয়াত ইমানবোৰ যোগাৰ অনা নাই, সেইকাৰণে আমাক লাল চাহ আৰু এই নিমকি দিছে খাবলৈ। এয়াই খোৱা আৰু আজি পূজা বুলি। আৰু পূজাৰ দিনা কিনো এইবোৰ মাংস চাংস খাবলৈ লোৱা? পূজাৰ দিনত নিৰামিষ খাব লাগে। আৰু হিচাপমতেতো তোমালোকে পঢ়ি থকা ছোৱালী, ভাত একোৱে খাব নালাগে, লঘোণে থাকিব লাগে। তথাপিও লাল চাহ একাপ খোৱা আকৌ, আহিছোঁ যেতিয়া ফুৰিবলৈ। তুমি কি বুলি ভাবিছা মোক? মই কি ইয়াত লাল চাহ খাবলৈ আহিছোঁ তোমাৰ লগত? মই লগৰবোৰ সকলোকে কৈছোঁ যে তুমি মোক আজি অমুক খুৱাবা, তমুক খুৱাবা, আৰু এতিয়া তুমি এই লাল চাহ কাপ খুৱাবলৈ মোক কিমান দূৰলৈ ফুৰিবলৈ লৈ আহিছা? দেখা, মই যাওঁ এতিয়া ইয়াৰ পৰা। তোমাৰ লগত ফুৰিব অহাতকৈ ৰাহুলৰ লগত যোৱাই ভাল আছিলে। তোমাৰ লগত আহিয়ে ভুল কৰিলোঁ মই। কি কোৱা তুমি নামটো? ৰাহুল? কোন ৰাহুল হা? তুমি মোৰ লগত থাকোঁতে আৰু কাৰ লগত ফুৰিবলৈ যাব বিচাৰিছা হা? কি সাহসত তুমি এনেকৈ ৰাহুলৰ নাম লৈছা মোৰ আগত? হ'ব, এতিয়া ক'ব নালাগে। তোমাৰ যদি একো খুৱাবলৈ কান্দে নাই, তেতিয়াহ'লে মোক ফুৰাবলৈ কিয় লৈ আহিছা? তোমালোকৰ নিচিনা ল'ৰাৰ লগত মোৰ থাকিবলৈ মন নাই। ৰাহুলৰ ইমান পইচা আছে, তোমাৰ নামত সেই গাড়ীখন। সকলোৱে ভাবে কি তোমাৰ পইচা আছে, গাড়ী আছে, কিন্তু তোমাৰ একোৱে নাই চাবলৈ গ'লে। হ'ব ৰিমলি, যোৱাগৈ তুমি ৰাহুলৰ লগত। আৰু মই তোমাৰ লগত ফুৰিব অহাই ভুল আছিল। তাতকৈ পূজাৰ লগত ফুৰিবলৈ যোৱাই ভাল আছিলে। পূজাই ভাল, মোক সকলো খায়। মই যি খাবলৈ বিচাৰোঁ তাই সকলো নিজে পইচাৰে খুৱায়। তোমাৰহে একোৱে নাই, সুদা হাতখন লৈ মোৰ লগত ফুৰিবলৈ আহা।
ওলাল তুমিচোন মোক কৈছিলা মই হেনো ৰাহুলৰ লগত ফুৰিবলৈ যোৱাটো কি সাহসত ক'লো আৰু তুমি এতিয়া পূজাৰ নাম কেনেকৈ ওলাই কোন বুজাই হা তোমাক মই আজি ইমান সাহস তোমাৰ ৰিমলি নামাৰিবাচোন দুখ পাইছো তুমি আজি মোক গোটেই দিনটো খাৰাপ কৰি দিলা এতিয়া লৈ থাকা ইয়াত পূজা নহয় আৰু কোনোবা বেলেগৰ নাম লৈ থাকা মোৰ একো ফৰক নকৰে মই ৰাহুলৰ লগত ফুৰিবলৈ যাওঁ ৰিমলি ৰ'বাচোন